1940 পৰা 70 চন পৰ্যন্ত অসমীয়া চুটিগল্পকাৰসকলক প্ৰাচাত্যৰ কোনবোৰ ধাৰাই আকৃষ্ট কৰিছিল বিশ্লেষণ কৰক। প্ৰশ্নোত্তৰ: অসমীয়া সাহিত্যৰ বুৰঞ্জীত 1940 পৰা 70 লৈকে এই 4টা দশক অতি গুৰুত্বপূৰ্ণ। ৰামধেনুৰ যোগেদি অসমীয়া চুটিগল্পৰ সোণালী যুগ ৰূপে স্বীকৃত সমৃদ্ধিশালী তৃতীয়টো স্তৰ আৰম্ভ হয়। দ্বিতীয় বিশ্বযুদ্ধই সমগ্ৰ বিশ্বৰ অন্যান্য দেশৰ লগতে অসমকো যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। যুদ্ধৰ তীব্ৰতা আৰু ব্যাপ্তি বঢ়াৰ লগে লগে সাহিত্যতো তাৰ প্ৰতিক্ৰিয়াই দেখা দিলে। মহাযুদ্ধৰ ফলত ৰাজনৈতিক, আৰ্থিক আৰু সামাজিক অৱস্থা, মানুহৰ চিন্তা, ভাৱনা আৰু বিশ্বাসৰ দ্ৰুত পৰিৱৰ্তন হয়। ইয়াৰ উপৰি পশ্চিমীয়া মতাদৰ্শ, অনুপ্ৰেৰণা আৰু ভোগবিলাসী জীৱনৰ প্ৰতি স্পৃহা তথা জনসাধাৰণৰ মনৰ আস্থাহীনতাৰ পৰা সৃষ্টি হোৱা ৰূপান্তৰিত মূল্যবোধৰ দ্বন্দ্বই যুদ্ধোত্তৰ যুগৰ সাহিত্যিকসকলক প্ৰাৰম্ভিক স্তৰৰ গল্প সাহিত্যৰ পৰা বহুদূৰ আঁতৰাই আনিলে। এনেধৰণৰ পৰিৱেশৰ মাজতেই গঢ় লোৱা 1940 পৰা 1970 চুটিগল্পবোৰ বাস্তৱানুৰাগী ৰূপত ৰচিত হ'বলৈ ধৰিলে। ৰামধেনু প্ৰকাশ বন্ধ হোৱাৰ পাছৰ পৰা অসমীয়া সাহিত্যত কোনো এখন যুগান্তকাৰী আলোচনাই জন্মলাভ কৰা যেন মনে নধৰে। সেয়েহে বিংশ শতিকাৰ শেষৰ দশক তিনিটাৰ পৰা একবিংশ শতিকাৰ প্ৰথম দশকলৈকে অৰ্থাৎ ৰামধেনু যুগৰ পৰা সাম্প্ৰতিক সময়লৈকে আৰু আন এচামে সাম্প্ৰতিক কালত নিজস্ব কলা-কৌশলেৰে পাৰিপাৰ্শ্বিকতা, পৰিৱেশ পৰিস্থিতি বৰ্ণিত কৰি গল্প ৰচনাত প্ৰবৃত্ত হয়। এই সময়ৰ গল্পবোৰৰ বিষয়বস্তুৰ নিৰ্দিষ্টতাহীন অৰ্থাৎ অগতানুগতিক বিষয়সমূহৰ প্ৰয়োগেৰে কাহিনীবোৰ বিক্ষিপ্ত হৈ পৰিল। গল্পবোৰত মাৰ্ক্সীয় দৰ্শন, মানৱতাবাদী আদৰ্শ, প্ৰগতিবাদী চিন্তা, প্ৰতীক, চিত্ৰকল্পৰ লগতে লোক-সংস্কৃতি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সুন্দৰ উপস্থাপন পৰিলক্ষিত হয়। এই সময়ছোৱাৰ গল্পবোৰৰ এক সুকীয়া বৈশিষ্ট্য হ'ল বুদ্ধিনিষ্ঠতা। 1999 চনত জন্মগ্ৰহণ কৰা ছৈয়দ আব্দুল মালিকে আবাহনৰ পাতত গল্পকাৰ ৰূপে আত্মপ্ৰকাশ কৰি ৰোমান্টিক বাস্তৱবাদী দৃষ্টিভংগীৰে ৰচনা কৰা গল্পৰ মাজত নৰ-নাৰীৰ প্ৰেম প্ৰচলিত সমাজত চলি থকা সমস্যাৰ সমালোচনা আদি বিষয়বস্তুবোৰ প্ৰতিফলিত হৈছিল। প্ৰেমমূলক বিষয়বস্তু লোৱা গল্পৰ মাজত হাস্যব্যংগ ৰসৰ প্ৰয়োগ, দেশ বিভাজনৰ চিত্ৰ, পাশ্চাত্য সংযোগ, যুদ্ধৰ পটভূমিত ৰচিত কাহিনীসমূহ সমসাময়িক সমাজ আৰু পৰিস্থিতি সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। ৰোমান্টিক বাস্তৱতাৰ আধাৰত গল্প ৰচনা মালিকৰ প্ৰাণ লোৱাৰ পিছত গল্পটোৰ ঘটনাংশ বাৰ্নাৰ্ড শ্ব'ৰ পিগমেলিয়ন নাটকৰ ঘটনাংশৰ সৈতে সাদৃশ্য লক্ষ্য কৰা যায়। কাঠফুলা গল্পত বৰ্ণিত মানৱতাবোধ, নিষ্কলুষ তথা নিস্বাৰ্থ প্ৰেম আৰু চহৰতলীৰ উপেক্ষিত মানুহৰ জীৱন আৰু চেতনাৰ বৰ্ণনাই চাৰ্লট এণ্ডাৰছনৰ গল্পৰ কথা মনত পেলাই দিয়ে। তেওঁৰ গল্পত মাৰ্ক্সীয় দৰ্শন আৰু ফ্ৰয়ডীয় চেতনাৰ সুসংযোগ ঘটিছে। ৰামধেনুৰ সম্পাদক তথা সেই সময়ৰ গল্পকাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পৃষ্ঠপোষকতাত ৰচনা হোৱা গল্পৰ মাজত বিশ্বযুদ্ধই সৃষ্টি কৰা আতংক, নিস্বাৰ্থ মানৱপ্ৰেম, আধ্যাত্মিক চেতনা আৰু মানুহৰ মৌলিক প্ৰবৃত্তিৰ সুন্দৰ বৰ্ণনা পোৱা যায়। মানুহৰ মৌলিক প্ৰবৃত্তিৰ সুন্দৰ বৰ্ণনা তথা আচৰণসমূহৰ অন্তৰালত থকা ৰহস্য উদ্ঘাটনৰ সমান্তৰালকৈ ফ্ৰয়ডীয় চেতনাৰ প্ৰয়োগৰ ৰচনাত ভট্টাচাৰ্যৰ উল্লেখযোগ্য গল্প হ'ল মাকৰ গোসাঁই। ৰামধেনুৰ পাতত গল্পলেখক ৰূপে আত্মপ্ৰকাশ কৰা ভৱেন্দ্ৰনাথ শইকীয়াৰ পশ্চাৎ অৱলোকন পদ্ধতি প্ৰয়োগৰ যোগেদি সমাজত প্ৰচলিত বৰ্ণবৈষম্য, পুৰণিকলীয়া পৰম্পৰাগতবাদী ৰীতি-সংস্কাৰবোৰক নেওচি এখন নতুন সমাজ গঢ় দিয়াৰ আদৰ্শ আৰু হেঁপাহৰ চিত্ৰ অতিসূক্ষ্ম ঘটনা প্ৰতীকী ভাষাৰে অংকন কৰিছে। শইকীয়াৰ লাজ লাগে শীৰ্ষক সৃষ্টিত জীৱনৰ মৌলিক প্ৰবৃত্তিৰ তাড়নাক পাশ্চাত্যৰ মনঃসমীক্ষাৰ যোগেদি মানৱীয় আচৰণৰ ৰহস্য প্ৰকাশ কৰিছে। পাশ্চাত্য সাহিত্যৰ পৰা আহৰণ কৰা চেতনা-চ্যুতৰীতি, চিত্ৰধৰ্মী বৰ্ণনা আৰু প্ৰতীকধৰ্মী বৰ্ণনা ত্ৰিবেণী সংযোগে ৰচিত তেওঁৰ আৱৰ্জনা শীৰ্ষক গল্পত সমাজৰ বান্ধোন্মুক্ত এটি সুন্দৰ ৰূপ পৰিগ্ৰহ কৰিছে। পুংখানুপুংখ পৰিৱেশ আৰু চৰিত্ৰ বৰ্ণনাৰে ৰচিত গল্পসমূহৰ সৈতে চেকভৰ বৰ্ণনাৰীতিৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। পাশ্চাত্যৰ মনঃসমীক্ষণৰ আধাৰত ৰচিত এণ্ড্ৰু, চেকভ আৰু মোপাছাৰ লগতে
অ' হেনৰীৰ গল্পৰ সামৰণিৰ আকস্মিকতা শইকীয়াৰ গল্পতো উপলব্ধ। ফৰাচী বাস্তৱবাদী এডমণ্ড গনকাৰ্ড আৰু জুলেছ গোকাৰ্ড যে স্বভাৱবাদ আৰু ইম্প্ৰেছনিজমৰ চিত্ৰ প্ৰতিফলিত কৰাৰ দৰে শইকীয়াইও সমাজ জীৱনৰ বিভিন্ন দুৰ্যোগ দুৰ্ভিক্ষ আদি কৰি গল্পত স্বভাৱবাদ আৰু ইম্প্ৰেছনিজমৰ আধাৰত ৰচনা কৰিছে। তেওঁ গহ্বৰ এই বন্দৰৰ আবেলি আদি বহুকেইটা গল্প বিদেশী পটভূমিত ৰচিত হৈছে। পঞ্চদশ শতিকাৰ খ্যাতিসম্পন্ন গল্পলেখক মহিম বৰাৰ ৰচনাত ইংৰাজী সাহিত্যিক এলফনেছ ডাৱিড আৰু মাউপাছেট গল্পত প্ৰয়োগতা ট্ৰেজিক আইৰনীৰ দৰে কাঠনিবাৰীৰ ঘাট শীৰ্ষক গল্পৰ শেষৰ ফালে কৰুণ শ্লেষৰ সমাহাৰ ঘটিছে। ইয়াৰোপৰি অ' হেনৰী, মোপাছা আৰু চেকভৰ গল্পৰ আকস্মিক সামৰণিৰ যি কৌশল তেওঁৰ এই গল্পতো বিদ্যমান। ৰামধেনুৰ যুগৰ অন্যতম গল্পকাৰ হোমেন বৰগোহাঁইৰ ৰচনাত মূল্যবোধ অৱক্ষয় ৰূপান্তৰিত মূল্যবোধৰ দ্বন্দ্বৰ লগতে পাশ্চাত্যৰ পৰা আমদানিকৃত অস্তিত্ববাদী দৰ্শন, ফ্ৰয়ডীয় মনস্তত্ত্ব, মাৰ্ক্সীয় চেতনা, অভিব্যক্তিবাদৰ প্ৰভাৱ উল্লেখনীয়। তেওঁৰ নিৰ্মিতিৰ মাজত ইউৰোপীয় সাহিত্যিক কাফকা, দস্তয়েভস্কি, মৰাভিয়া আৰু চাৰ্টে আদিৰ প্ৰভাৱ পৰিলক্ষিত হয়। ফ্ৰয়েড আৰু ইউঙে মানুহৰ চেতনা বহুমাত্ৰিক বুলি প্ৰকাশ কৰিছে। তেনে চেতনাৰ আধাৰতেই ভয় শীৰ্ষক গল্পত অস্তিত্ববাদী দৰ্শন আৰু চেতনাচ্যুত পদ্ধতি যুগপৎ প্ৰকাশ পাইছে। পাশ্চাত্যৰ ৰীতিৰে সৈতে সুসংযোগ সাধন কৰা ৰামধেনুৰ খ্যাতনামা লেখক সৌৰভ কুমাৰ চলিহাৰ প্ৰায়বোৰ গল্পত আধুনিক বৈজ্ঞানিক চিন্তা, অস্তিত্ববাদী ধাৰণা, নিঃসংগ চেতনা, ফ্ৰয়ডীয় যৌন মনস্তত্ত্ব, অৱস্থিতিবাদী জীৱন আৰু মৃত্যুৰ স্পৃহাৰ ব্যাখ্যাও প্ৰকাশিত হৈছে। সাংঘাতিক মধুৰতাযুক্ত চলিহাৰ গল্পক মননশীলতাৰ গুণৰ বাবে কাফকাৰ গল্পৰ সমধৰ্মী আখ্যা দিয়া হয়। মহিলা গল্পকাৰ নিৰুপমা বৰগোহাঁই আৰু মামণি ৰয়ছম গোস্বামীৰ ৰচনাত পাশ্চাত্য নাৰীবাদী চিন্তাৰ প্ৰকাশ তথা প্ৰয়াস বিদ্যমান হোৱা দেখা যায়। নিঃসন্দেহে পাশ্চাত্যৰ নাৰীমুক্তি, স্ত্ৰীশিক্ষা, মুক্ত নাৰী বা স্বাধীন নাৰীৰ ভাৱনাৰ সমান্তৰালকৈ নাৰী মনৰ জগতখনক এই দুয়োগৰাকী গল্পকাৰে অতি সুন্দৰ ৰূপত উপস্থাপিত কৰিছে। এনেদৰে 1940 পৰা 70 চনলৈ প্ৰকাশিত চুটিগল্পসমূহত গল্পকাৰসকলে পাশ্চাত্যৰ বিভিন্ন দিশসমূহৰ দ্বাৰা প্ৰভাৱিত হৈ গল্পসমূহ ৰচনা কৰিছিল। ধন্যবাদ। যদিহে আপোনালোকৰ শব্দসমূহ চিনাক্ত হোৱাত অসুবিধাৰ সন্মুখীন হৈছে তেনেক্ষেত্ৰত আপোনালোকে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যোগান ধৰা ছেল্ফ লাৰ্ণিং মেটেৰিয়েলৰ পৰা শব্দসমূহৰ ভালদৰে নিৰীক্ষণ কৰি ল'ব। ধন্যবাদ।